হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ ওচৰত এটা সুন্দৰ ক্ৰাফ্ট শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ আৰু এইটো বনোৱাৰ পিছত খুবেই সুন্দৰ হ'ব দেখাত। আৰু ইয়াৰ বাবে যি যি বস্তুৰ প্ৰয়োজন হ'ব সেইবোৰ মই ইয়াত গোটাই লৈছোঁ। এয়া হৈছে খালী মেচ বক্স। ইয়াতে 4টা মেচ বক্স আছে আৰু ইয়াত সৰু সাইজৰ 4 পিচ কাৰ্ডবৰ্ডৰ টুকুৰা, এয়া মিডিয়াম সাইজৰ 2 পিচ আৰু ইয়াতকৈ অলপ ডাঙৰ 1 পিচ। আৰু ইয়াৰ বাবে দৰকাৰ হ'ব ফেভিকল। আপোনালোকে চাই থাকক মই কিদৰে ভিডিঅ'টো বনাওঁ। প্ৰথমে মই সৰু কাৰ্ডবৰ্ডৰ টুকুৰাটো লৈছোঁ। ইয়াতে আঠা দিম। ইয়াতে মেচটো দি দিম। ইয়াৰ পিছত আকৌ আঠা দিম। আকৌ এখন কাৰ্ডবৰ্ডৰ টুকুৰা দিম। ইয়াৰ পিছত আকৌ আঠা দিম। এনেকৈ এইদৰে মই গোটেইকেইখন আকৌ ইয়াতে দিম আঠা। ইয়াৰ পিছত এইটো দিম। এইদৰে মই গোটেইকেইটা মেচ জোৰা দি ল'ম। এয়া মই গোটেইকেইটা মেচ ইয়াতে জইন কৰিলোঁ। ইয়াৰ পিছত চাই থাকক মই কি কৰোঁ। ইয়াৰ পিছত মই ইয়াৰ পৰাই ভিতৰৰ বক্সবিলাক ওলাই দিম। এইদৰে গোটেইকেইটাৰে ওলাই দিম। ইয়াৰ পিছত মই এই কেলেণ্ডাৰৰ টুকুৰাটো ইয়াতে এনেকৈ চাৰিওফালে মেৰাই দিম বক্সকেইটা। এইদৰে এইটো এনেকুৱা হ'ব, তেনেকৈ জইন কৰি দিম। আপোনালোকে চাই থাকক। এয়া মই এইদৰে কাগজখন ইয়াতে মেৰাই দিলোঁ। ইয়াৰ পিছত এই যে ওলাই আছে ডাঙৰ ডাঙৰ এইবিলাক মই ইয়াৰ ভিতৰত সোমাই দিম। ইয়াৰ বাবে মই প্ৰথমে এই কাগজবোৰ অলপ অলপ কাটি দিম। এইদৰে এইবোৰ মই এইদৰে ইয়াতে সোমাই আঠা লগাই দিম। চাই থাকক আপোনালোক। এয়া মই কাগজ এইদৰে লগাই ল'লোঁ। এতিয়া মই এইবিলাকত এইদৰে এনেকৈ লগাই দিম। প্ৰত্যেকটো ঘৰতে এনেকৈ আপোনালোকে চাই থাকক। এয়া মই এইদৰে কাগজবিলাক ইয়াতে লগাই ল'লোঁ সুন্দৰকৈ। ইয়াৰ পিছত মই এই বক্সবিলাক ইয়াৰ ভিতৰত এইদৰে এনেকৈ সোমাই দিম। আপোনালোকে চাই থাকক। এয়া মোৰ এইদৰে বক্সবিলাক লগাই ল'লোঁ। এতিয়া মই এইখন ইয়াৰ ওপৰত এইদৰে দিম আৰু ইয়াৰ বাবে এই বগা টুকুৰাটো ইয়াতে লগাই এনেকৈ ইয়াৰ ওপৰত মই দি দিম। আপোনালোকে চাই থাকক আগলৈ ভিডিঅ'টো। এয়া মই এইখন ইয়াৰ ওপৰত জইন দিলোঁ। এতিয়া মই ইয়াতে দুডালমান এইদৰে ভাঁজ দি এডাল ষ্টিক তৈয়াৰ কৰি ল'ম। চাই থাকক। এয়া মই দুটা খুৰা বনাই লৈছোঁ। ইয়াত এটা হ'ব ইয়াতে, এটা ইয়াতে হ'ব আৰু এটা ইয়াতে হ'ব। আপোনালোকক মই লগাই দেখুৱাই আছোঁ। আপোনালোকে চাই থাকক। বন্ধু বান্ধৱীসকল, এয়া মই খুৰা দুটা ইয়াত লগাই দিলোঁ। দেখিছেনে কি সুন্দৰকৈ লগাই দিছোঁ। এতিয়া আপোনালোকে চাই থাকক। মই ইয়াতে ড্ৰয়াৰত দুটা টিউব লগাই দিম। চাই থাকক আপোনালোকে। এয়া মোৰ টেবুলখন প্ৰায় হৈয়ে গৈছে। ইয়াতে মই এইকেইটা লগাই দিছোঁ। এতিয়া মই ইয়াতে এনেকুৱা দুখন ৰেক